হেল্ল' এভৰিৱান, আজি হৈছে বিশ্বকৰ্মা পূজা আৰু আমাৰ কলেজতো যিহেতু আজি বিশ্বকৰ্মা পূজাভাগ পতা হৈছে, সেইবাবে তিনিওজনে ৰাতিপুৱাই ধুনীয়াকৈ সাজি কাচি কলেজলৈ বুলি ওলাই আহিছোঁ। আৰু আমি কলেজ আহি পাওঁ মানে এফালে পূজাৰ কামবোৰ প্ৰায় আৰম্ভ হ'লেই। বাৰু যি কি নহওক, নতুন ঠাই, নতুন লগৰ, নতুন কলেজত এয়া হৈছে মোৰ প্ৰথমটো পূজা, সেইবাবে আজি মনটো বহুত বেছি ভাল লাগি আছিল। আৰু সঁচাকৈয়ে এই ভাল লগাবোৰৰ মাজেৰে আজি লগৰবোৰৰ সৈতে খুব এটা সুন্দৰ দিন পাৰ কৰিলোঁ। পূজাভাগো ভালে ভালে পাৰ হৈ গ'ল আৰু এয়া পূজাৰ মাজতে আহি আমি একাপ কিন্তু চাহো খাই ল'লোঁ। একেৰাহে বহি থাকিলে কিবা এটা খাবলৈও মন যায় দিয়কচোন। আৰু আজি পূজা বুলি কলেজত খিচিৰিৰ ব্যৱস্থা কৰা হৈছিল, সেইবাবে এয়া খিচিৰি বনাবলৈ সকলোৱে চব্জি কাটি আছে। আৰু পূজাত পায়স অকণৰ প্ৰয়োজন হয় দিয়কচোন, পায়সকণ নহ'লে যেন কিবা এটা আধৰুৱা আধৰুৱা লাগে, সেইবাবে এয়া পায়সো বনাই থকা হৈছে। আৰু এতিয়া পূজা শেষ কৰি আমি আটাইয়ে প্ৰসাদ খালোঁ। প্ৰসাদ অকণ নাখালে পূজাত কিবা মনটোও ভাল নালাগে। আৰু খিচিৰিৰ ব্যৱস্থা কৰা হৈছে বুলি যে কৈছিলোঁ, সেয়ে এতিয়া প্ৰসাদ খাই মেলি আমি আকৌ ওপৰত খিচিৰি খাবলৈ বুলি আহিছোঁ। এয়া খিচিৰি দি থকা হৈছে। আজি কিন্তু খিচিৰিকণ সঁচাকৈ বহুত বেছি ভাল লগা আছিলে। বাৰু যি কি নহওক, খাই বৈ আজৰি হৈ ৰুমলৈ যোৱাৰ আগে আগে ভাবিছোঁ আপোনালোকক মোৰ নতুন লগৰ কেইজনীৰ সৈতে চিনাকি কৰাই দিওঁ। এইগৰাকী হৈছে ডেইজি চেতিয়া, শিৱসাগৰৰ। আৰু এইফালে এইগৰাকী মোৰ ৰুমমেট। আৰু এগৰাকী আছে শিৱসাগৰৰ দেই, এইগৰাকী মই শিৱসাগৰৰ, অৰ্পণা বৰুৱা। ফিগাৰকেইটা কিন্তু নিমিলে, এজনী ক্ষীণ এজনী শকত, একো নাই, চলি যায়। আৰু এগৰাকী মৰম লগা ছোৱালীজনী। আৰু এগৰাকী পুৰা ফোনত ব্যস্ত হৈ আছে, এইগৰাকী তাই হৈছে যোৰহাটৰ মুনাল নিকুমণি বৰা।